কি খবৰ আপোনালোকৰ গাইছ? আশা কৰোঁ সকলোৰে খবৰ ভাল। আৰু গাইছ আজি হৈছে 11 তাৰিখ। 11 তাৰিখ মানে গাইছ মাঘৰ বিহু আহিলে। আৰু গাইছ আজি আমি ঘৰৰ কাম কৰিব একলাই বৰ্তমান মই হৈছোঁ, কিন্তু ভৈৰৱ আৰু চুমান আহি আছে, অলপ দেৰি হ'ব সাধুৰা হওঁতে। ত' গাইছ এতিয়া মানে গাইছ মই বাঁহৰ হেৰি কৰি আছোঁ, বাঁহ গিলা অলপ ভালকৈ আছোঁ। ত' বাঁহ জোখ লৈ পেলাই গাইছ কাটি লওঁ। আৰু গাইছ কালি চুমন আৰু মই যাই নাৰা কাটি আনি লৈ গ'লে আমাৰ নাৰা কাটি কাটা আছে গাইছ। আজি আমি নাৰা আজি আমাৰ ঘৰ হ'বই গাইছ। ত' আজি আমি এতিয়া ভৈৰৱ আহি পেলাই ভৈৰৱ তো গাইছ আজি আমি ঘৰৰ কাম যেনেকৈ নহওক আমি কৰিবই লাগিব। আজি আমাৰ ঘৰৰ কাম শেষ হ'ব। তো এতিয়া গাইছ আমাৰ এইপিনে নাৰাও আছে। তো গাইছ মই এতিয়া নাৰা জাপাৰ কামটো আৰম্ভ কৰি দিওঁ। আমাৰ চুমনো আহি পাইছে, কিন্তু একেলগে আহিব নাই, ঘৰত আহি পাইছে গাইছ নে কি কওঁ? গাইছ এইটো মুটি আছে, এইটো দেখিছে নাই গাইছ? ক'ব নোৱাৰোঁ দে আৰু মই দেখি আছোঁ গাইছ কি সেইভাগে মুটি আছে, মুটি চুটি আহিব গাইছ দে। নাৰাখন প্ৰায় ৰেডি। ভৈৰৱ কি ক'বা? তো গাইছ সি একো নকয়। চ' মই কৈ দিওঁ আজি আমাৰ এখন বেৰা ৰেডি হ'ব মানে গাইছ আমাৰ আজি এখন ঘৰো ৰেডি। তো সেই চুমন গেছি ৰছী আনিবা, মানে গাঁঠি মাৰিব লাগে, ৰছী কম আছে। তো চুমন আহি লওক, চুমন আহি লোৱাৰ পিছত আমি বেৰা উঠাব লাগে গাইছ, গাঁঠিব লাগে আৰু গাঁঠি ঘৰত একদিন থাকিব লাগে। গান শুনি আমাৰ মজাকে বেৰা চেৰা দিয়া হৈ গ'ল। আৰু গাইছ বেগে আছে আমাৰ ভৈৰৱ গাইছ, আমাৰ মজাকে বেৰাখনো দিয়া হৈ গ'ল। চ' জুবিনদাৰ গান শুনি গাইছ আমি বেৰাৰ কাম আমাৰ বেৰাৰ কাম শেষ হৈ গ'ল। তো জুবিনদাৰ গান শুনিলোঁ, কিন্তু কি হ'ব? জুবিনদাই কৈছে গানটো কৈছে পঢ়ি শুনি একো নহওক, এতিয়া কি হ'ব? তো গাইছ যেতিয়া কৈছে পঢ়িলোঁ শুনিলোঁ চাকৰি নাপালোঁ, হ'ব মোলৈ এজনী ছোৱালী নাই, সেই গানটো এতিয়া জুবিনদাই মানে কয় গাইছ পঢ়িলোঁ শুনিলোঁ চাকৰি নাপালোঁ, তাৰপিছত কি কৰিম হয় গাইছ? তাৰপিছত মানে আমি হেৰি কৰিম, বৰ্তমান গানটো গাইছ থৈ দেই এনেই ভিডিঅ' চিডিঅ' বনাই আছোঁ, একো নকবি আৰু এনেই ভগা চগা হ'ব নোৱাৰে, তহঁতে চাপৰ্ট টাপৰ্ট নেদা নে গাইছ? দে হ'ব দে আৰু নে কিছুমান। তো আমি এতিয়া কিবা খাৱাৰ কাৰণেও এটা ব্যৱস্থা কৰিছোঁ আমি সৰুকৈ নে কি? কি কৈছোঁ কিছুমান কৈ দি খাৰ ব্যৱস্থাটো কি কৈছোঁ কওঁ? খাৰ ব্যৱস্থা বেছি নহয়, ভুজিয়া খাই ল'লোঁ নে কিছুমান। এতিয়া খাই চাই লৈ ভেলা ঘৰত তলত অলপ বহিছোঁ, নিজে বনোৱা ঘৰ গাইছ নে কি? এনজয় বেলেগ বহাৰ এটা ফূৰ্তি আছে মনত। তো সেয়ে আৰু আমি এতিয়া হেৰি কৰোঁ, অলপমান ভৈৰৱে ভাত খাব গৈছে, ভাত খোৱাৰ পিছত দিয়ে আমি একেলগে কাম কৰি আমাৰ কাটা বাঁহ নাই, কাটা বাঁহ থাকিলে দৰ্জাখন বনালে আমাৰ ঘৰ ৰেডি গাইছ দে। গাইছ আমাৰ বেগে আৰু আমাৰ বেৰা এখনো হ'ল চুমন। ইয়ে কি কওঁ কি ক'ম আৰু ঘৰ হা কিয় কাঠ মাৰিব লাগে গাইছ? হা ভিডিঅ' বনছোঁ বেলেগটো বনোৱা নাই, তই বেয়া বস্তু খাই থাকিবা হা। গাইছ দেখছে থালা ঘৰৰ ভিতৰত বহি মাল খাই আছে, এনে কৈছোঁ দে ভাল চলি হয়নে? হা এই কাট চাট মই নকৰোঁ এইগিলা গাইছ, আমাৰ আনকাট ভিডিঅ'টো গাইছ এইগিলা আমি আৰু বনাওঁ চনাওঁ নেচালোঁ, কি মই দেখাই থাকিম আৰু বাৰে। তো এখন বনালোঁ, দৰ্জা বনাই দিয়াৰ হ'ল আৰু আমাৰ বঢ়িয়াকৈ ঘৰ দৰ্জা হৈ গ'ল। চ' গাইছ এইগিলাখান আমাৰ দৰ্জা এখন। তো তো আজি ভ্লগটো আমাৰ আজি ভ্লগটো শেষ আৰু আমাৰ ঘৰৰ কাম শেষ আজিৰ পৰা শেষ। তো গাইছ আজি ভ্লগটো এইখিনি আছিল। যদি ভ্লগটো চাই কিবা অলপ হ'লে ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব। পিছলৈ এটা নতুন ভ্লগৰ সৈতে লগ পাম, তেতিয়ালৈকে বাই বাই, ধন্যবাদ। যোৱা হ'ম গাইছ, ঘৰটো কেনেকুৱা আহিছে কমেণ্ট এটা কৰি জনাই দিবি। তো বাই বাই।